ভিক্ষাৰীসকলহে কেৱল কুখ্যাত। আজিকালিতো মানুহে যৌতুক ভিক্ষা কৰে। ঠিক আছে, আমি সকলোৱে ক'ব পাৰোঁ, কিন্তু মই বিচলিত বুলি ক'বলৈ আমাক বিশেষ কাৰোবাৰ প্ৰয়োজন। নাজানো কিয় মানুহে এটা ভুলৰ আঁৰত সকলো ভাল পাহৰি যায়। VIP মানুহৰ সৈতে সম্পৰ্ক ৰাখিলে কেৱল পৰামৰ্শ পোৱা যায়। সৰু মানুহৰ সৈতে সম্পৰ্ক ৰখা মাজনিশা কামত আহিব। পৰিস্থিতিয়ে মানুহক সেইটো বনাই দিয়ে যিটো সি নাছিল। কিয় খং কৰা নিজে নিজক? যি প্ৰতিভা তোমাৰ মাজত আছে সেইটো আনৰ মাজত নাপাবা। ভৰসা মাথো এজন মানুহে ভাঙে, কিন্তু বিশ্বাস সকলোৰে ওপৰত নাইকিয়া হৈ যায়। শৰীৰৰ সৌন্দৰ্য দেখি বন্ধু নবনাবা। বন্ধু শৰীৰৰ কলা চলি যাব, কিন্তু মনৰ কলা নহয়। মৌনতাই ভাল, কিয়নো কথাত মানুহে বেয়া বহুত পায়। জীৱনত যদি সুখী থাকিব বিচাৰা, তেনেহলে নিজৰ দুখ লুকুৱা শিকি যোৱা। মনৰ কথা যিকোনো মানুহক কোৱা এৰি দিয়া। আমাৰ মৌনতাক আমাৰ অহংকাৰ বুলি নাভাবিবা। কিছুমান দুখ এনেকুৱা পাইছো যে এতিয়া একোকে ক'বৰ মন নাযায়। জীৱনত সকলোৱে প্ৰাপ্ত কৰি ল'বা, কিন্তু কেতিয়াও একোৰে অহংকাৰ নকৰিবা। যিটো সময় পাইছা তাকে ভাল বনাই লোৱা। যদি ভাল সময় অপেক্ষা কৰা, তেনেহলে গোটেই জীৱন কম পৰি যাব। কাৰোৰ একো চিন্তা নাই আপুনি কি পৰিস্থিতিত জীয়াই আছে। আপুনি নিজে নিজৰ পৰিস্থিতি সলাই ল'ব লাগিব। কোনোৱে বিনা মতলবত আপোনাক সন্মান নকৰে। এইকাৰণে নিজক ইমানেই সফল কৰা যে মানুহে একো মতলব নথকাকৈ আপোনাক সন্মান কৰে। ধৈৰ্য ৰখা। কোনোবাই ইগনোৰ কৰিছে যদি কৰিবলৈ দিয়া। দেখিও নেদেখাৰ ভাও ধৰিছে যদি ধৰিবলৈ দিয়া। খালি সদায় মনত ৰাখিবা যে সময় সকলোৰে আহে। আমি ভাল আছিলোঁ, ভাল আছোঁ আৰু ভাল থাকিম। চিন্তাটো সেইসকলে কৰক যোনে কয় কিবা, কৰে কিবা, দেখে কিবা আৰু দেখুৱাই কিবা। কাম ইমানেই কৰা যেন কামেও তোমাৰ কাম দেখি ভাগৰি যায়। আশা কেতিয়াও নেৰিবা। যেতিয়াই তুমি ভাবিবা যেন হৈছে, আৰু তেতিয়াই ভগৱানে কিবা চমৎকাৰ কৰি দিব।